ৰ'দ আৰু গৰমৰ বাবে চুলিৰ অকণমান যত্ন ল'লোঁ। ঘৰৰে জবা ফুলৰ পাত আৰু ফুল ছিঙিলোঁ। জবা ফুল আমাৰ চুলিৰ বাবে বহুত উপকাৰী। পিছত বাৰীৰে এল'ভেৰা ছিঙিলোঁ। এতিয়া ভালদৰে ধুই লৈ মিক্সিত মাৰিম। 2 ভাগ মিক্সিত মাৰি লৈ পেলাই এতিয়া চেকনিত ছেকিম। চেকি লোৱাৰ পিছত ভিটামিন ই কেপচুল এটা দিম। তাৰপিছত এটা ডিম লৈ ডিমটোৰ বগা অংশকণ দিম। তাৰপাছত ভালদৰে চামুচেৰে ঘুটি ল'ম। এতিয়া মই চুলিত লগাম। এতিয়া ভালদৰে চুলিৰ গুৰিলৈকে সানি ল'ম। গাইছ এতিয়া মই সানি ল'লোঁ। দেখিছে? এয়া ভণ্টিক মায়ে লগাই আছে, তাইকো লগাব লাগে। দেখি তাইকো লগাই দিব লাগে। তাই কৈছে মোৰো চুলিখিনি ভাল হ'ব লাগে। বহি আছোঁ এনেকৈ লগাই পেলাই। এয়া চাওক মই মূৰটো আহিলোঁ, বহুত ভাল লাগিছে। আৰু এজনী মোৰ ভণ্টিও গঢ়িলে। কেনেকুৱা লাগিছে কৈ দিয়া? ভাল লাগিছে। আপোনালোকেও ঘূৰি চাব পাৰে, বহুত ভাল লাগে। আৰু আজি ভিডিঅ'টো তেনেকুৱা পালে কৈ দিব দেই। লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।